Friends, let's start my video. যদি ভিডিওটো চাই ভাল পায়, please subscribe, like, share my channel. আজি মই আপোনালোকক স্মোক চিকেন বনাই দেখুৱাম। ইয়াত আধা কিলো চিকেন লৈছো। এতিয়া মই ইয়াতে আগতে ভাজি থোৱা পিয়াজখিনি দি দিছো। আৰু তাৰ লগত ক্ৰীম দি দিছো। শুকান জলকীয়া, বেসন আৰু অকমান নেমুৰ ৰস দিছো। জিৰা পাউডাৰ, ৰেড চিলি পাউডাৰ দি লৈছো অকমান। চিকেন মছলা, জালুকৰ গুড়ি, আদা নহৰু পেষ্ট, কেঁচা জলকীয়াৰ পেষ্ট আৰু ইয়াতে সয়া চচ দি দিছো। এতিয়া মই আগতে মেৰিনেট কৰি থোৱা মাংসখিনি ভাজি ল'ম। এতিয়া মই জুইটো কমাই ল'ম অকণমান, লৈ কিনে ঢাকনিখন দি দিম 15-20 মিনিট মানৰ কাৰণে। ইয়াতে মই 1 পিচ কয়লা পুৰি লৈছো। এতিয়া মই কয়লা পিচ লৈ কাটি এটা ল'ম আৰু কেৰাহীৰ মাজত দি কিনে ঢাকনিখন মাৰি দিম। এয়া চাওক, মোৰ স্মোক চিকেন হৈ গ'ল।